guys, welcome to my YouTube channel Jiban vlogত আপোনালোকক স্বাগতম জনাইছো। আজি মই আমাৰ ওগুৰিত আয়োজিত 26 সংখ্যক ওগুৰি ৰঙালী বিহু সন্মিলনত মই আপোনালোকক দেখুৱাবলৈ গৈ আছো। এয়া গেটখন মই পাম এতিয়া, আপোনালোকে চাই থাকক। মোৰ এই ব্লগটো ইন্টাৰেষ্টিং হ'ব। আমাৰ ইয়াত আহিব প্ৰাণদীপ আহিব অহা কাইলৈ। আজি দ্বিতীয় দিনা কাৰ্যসূচী আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম কি চলি আছে। ঠিক আছে, আহক মোৰ লগত। ফাইনেলি মই এয়া সোমাবলৈ লৈছোঁ আমাৰ গাঁৱতে আয়োজন কৰা 26 সংখ্যক ৰঙালী বিহু সন্মিলনৰ। তো আপোনালোকে চাবলৈ পাব ইয়াৰ দৃশ্যবিলাক। আহক, পাইছোঁ দাদা বিহু চাবলৈ আহিছে, আমাৰ গাঁৱৰে হয়। তো আজি বিহু মেলা আজি আমি চাম। তো গতিকে আপোনালোকে চাই থাকক ব্লগটো আৰু ভাল পাব। আমাৰ গাঁৱৰ কিমান মানুহ ভিৰ হৈছে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। তো যি কি নহওক, আহক ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, ইণ্টাৰেষ্টিং হ'ব। এয়া চাওক কিমান মানুহ হৈছে। সঁচাকৈ আজি দ্বিতীয় দিন যদিও বহুতেই মানুহ হ'ল দেই, ভাল লাগিছে কিবা এটা। তো অহা কাইলৈ যি প্ৰগ্ৰেম আছে, তো এতিয়া আহক হুঁচৰি উপভোগ কৰোঁ আমি একেলগে।
আমাৰ ২৬ সংখ্যক ৰঙালী বিহুৰ সন্মিলনৰ আজি আমাৰ দ্বিতীয়টো দিনাৰত আজি আমাৰ এই ৰঙালী বিহুখন উদযাপন কৰা আমাৰ উদযাপন সমিতিৰ সহকাৰী সম্পাদকক মই লগ পালোঁ তাকে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া আমাৰ ঋতুপন নিয়ৰ আমাৰ ঔগুৰি গাঁৱৰ উদীয়মান যুৱক লগতে শিক্ষিত যুৱক আজি ৰঙালী বিহুৰ বিষয়ে তুমি কি ক'বা অলপ তোমাৰ পৰা মই বিশেষ আমাৰ শ্ৰোতাসকলক অলপ জনাই দিয়া আমাৰ এই ৰঙালী বিহুখন কি বুলি কয় ২৬টা বছৰত ভৰি দিলে হয়তো মাজতে অলপমান বাদ পৰি গৈছিলে বাদ পৰি যোৱাৰ কাৰণে হয়তো মানে দুবছৰ বছৰ ইফাল সিফাল হ'ব তথাপি আমি মানে এটা হিচাপ লগাই পিনে ২৬ সংখ্যক কৰিলোঁ আৰু ২৬ সংখ্যক এই ৰঙালী বিহুখন মানে আমি ৩ দিনীয়া কাৰ্যসূচীৰে আজি দ্বিতীয় দিন 3 দিনীয়া কাৰ্যসূচী হৈছে ৭, ৮, ৯ মে' হৈ আছে এতিয়ালৈকে আজি ৮ তাৰিখ দ্বিতীয় দিন তাৰপিছত ৯ তাৰিখে সমাপ্তি হ'ব চ' ৯ তাৰিখৰ বিশেষ আকৰ্ষণ মানে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপ আহিব আমাক নচুৱাব ফূৰ্তি কৰিব অকণমান আমিও নাচিম বাগিম চ' আপোনালোকে য'ৰ পৰা ভিডিঅ'টো চাই আছে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমি একে গাঁৱৰে ল'ৰা ছাবস্ক্ৰাইব কৰিব এইপিনে কি কয় মৌ কৰি প্ৰতিযোগিতা চলি আছে সেইকাৰণে মাতটো নুশুনিব পাৰে ডাঙৰকৈ কৈছোঁ ছাবস্ক্ৰাইব কৰিব চেনেলটো এয়া আমাৰ ঋতুপন নিয়ৰ আমাৰ গাঁৱৰ যিকোনো অনুষ্ঠানবিলাক আয়োজন কৰিবলৈ তেওঁ নিজে দায়িত্ব লৈ কিনে আজি আমাৰ গাঁওখনক আগবঢ়াই নিয়াত যতুপৰণাস্তি চেষ্টা কৰি আছে তো আমিও একেলগে বিভিন্ন অনুষ্ঠানবিলাক আয়োজন কৰিবলৈ চেষ্টা কৰোঁ তো আজি ভাল লাগিছে নিজৰ গাঁৱত আজি আমাৰ যি ২৬ সংখ্যক ৰঙালী বিহু যি উদযাপন কৰা হৈছে আৰু এওঁলোকে যি দায়িত্ব লৈছে আজি যি আপোনালোকৰ মাজত তেওঁ যি দুআষাৰ আপোনালোক ক'লে বহুত ভাল লাগিছে আজি এনেধৰণে দেখা পায় তো গাইজ বহুত ধন্যবাদ থাকিল আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এয়া আমাৰ ভাইটিয়ে কৈছে আৰু তো যি কি নহওক আপোনালোকক অহা কাইলৈ আপোনালোকে চাবলৈ পাব আমাৰ প্ৰাণদীপ আহি আছে তো সকলোকে আমি এই ব্লগটোৰ যোগেদি আপোনালোকক মই আমন্ত্ৰণ জনাইছোঁ সকলো আহিব আৰু চাব ধন্যবাদ Jiban!